Hey guys, মই ৰেখাপ্ৰিয়া মোৰ চেনেলত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ' এটা সকলোৰে মাজলৈ আহিলোঁ। সকলো ভিডিঅ'টো চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আজি মই বিয়া এখন খাবলৈ আহিলোঁ, ভণ্টি এজনীৰ বিয়া। তাকে অলপ ভিডিঅ' কৰি দিম ভাবিলোঁ। এইগৰাকী মোৰ লগৰে হয় চুম্পি, আৰু বহুত লগৰ কোনোবা আছে, সকলোকে দেখাই যাম, চাই থাকিব। আমাৰ এগৰাকী বাইদেউ কৈ দিয়া এজনীয়ে মোতকৈ সৰু হয় আৰু ভণ্টি হয় আৰু দেই, বিয়া হ'ল আৰু এইটো বাচ্ছাটো কৈ দিয়া হেল্ল' কৈ দিয়া। টিকলি এজনী চাওঁ কি ধুনীয়া লাগিছে। মই লুকা বনাওঁ, মোৰ লাজ লাগে মানুহত বনাবলৈ। আৰু এখন বিয়া ঘৰ, এয়া বিয়া ঘৰৰ পেণ্ডেলটো। আৰু এবাৰ মই ভিতৰত চাহ তাহ খাই মেলি আহিলোগৈ আৰু বাহিৰত ফটোশ্বুট কৰি আছিলোঁ। ভিতৰটো ভিডিঅ' কৰিবলৈ থাকি গ'ল, সেইবাবে আকৌ ভিতৰটো ভালকৈ এবাৰ দেখাই দিওঁ বুলি ভাবিলোঁ। সকলো মানুহকে দেখাই দিছোঁ, অলপ অলপ তুলি দিছোঁ আৰু যিমান পাৰোঁ। মেঘালী বৰ ধুনীয়া লাগিছে, চুলি চাহ দেখাই বস্তু এটা দেখাবলৈ থাকি গৈছে। এই যে মণ্ডপটো দেখিছে, এইটো বেদী বুলি কয়। এইটোক মানে কইনা আৰু দৰাক ইয়াতে মানে বিয়াখন পাতি দিয়া হয়। ইয়াতে ঘূৰা মেলা, ভাগৱতৰ কিনাৰে কিনাৰে হাত পাক ঘূৰোৱা, মালা পিন্ধোৱা, কিবা কিবি নিয়ম তাতেই কৰে মানে। এবছৰ হ'ল ন? নাই হোৱা, হ'বহে মাৰ্চৰ 6 তাৰিখ পালেহে। ভিডিঅ'টোত সকলোকে তুলি থওঁ বুলি ভাবিলোঁ, সেইকাৰণে সকলোকে দেখাই মানে অলপ অলপকৈ থৈ দিলোঁ আৰু এয়া যুগবাই আমাৰ এগৰাকী কইনা। হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া, ভিডিঅ' হেল্ল' কৈ দিয়া। কইনা কেক কেনেকুৱা লাগিছে খানাটো? লগতে কথা পাতিলে নামাতিলে খাবলৈ ক'লে এই নেকি এইবোৰ ক্ষীৰ হয়, ইমান ধুনীয়াকৈ সজাই ৰাখিছে, সেইকাৰণে ভিডিঅ'কণ কৰি দিম ভাবিলোঁ। আৰু মই ক্ষীৰ খাই বহুত বেছি ভাল পাওঁ। আমাৰ এজন অসমীয়া পাকঘৰৰ মেইন কৰ্তা rekhapriya চেনেলটো চাব, আৰু আজি আমাৰ যি অনুষ্ঠান ছাপোৰ্ট কৰিব। আৰু এইবিলাক অসমীয়া পাকঘৰৰ ছোৱালীবিলাক, এই অসমীয়া পাকঘৰৰ টীমটোৰ ছোৱালীবোৰ এটা কাৰণে ভাল লাগে, সকলোবোৰ অসমীয়া। আৰু আজিকালি অসমীয়া ছোৱালীয়ে কোনো ক্ষেত্ৰতে লাজ নকৰা হৈছে, আৰু ঘৰত এইবিলাক কাম নকৰিলেও মানে লগে ভাগে কৰি হ'লেও কাম অলপ হ'লেও শিকে এইবিলাকত। আৰু এইবিলাক খানা আহি গ'ল, ভাত কিবা কিবি, আৰু এইটো ক্ষীৰ হয়। মই চবতছে ক্ষীৰটোৱে ভাল পাওঁ বাকীবিলাকতকৈ। এইবাৰ বিয়া খাই মেলি ঘৰলৈ যাওঁগৈ। কইনাজনী বাই বাই কৈ দিয়া। এতিয়া আমি বিয়া খাই বৈ ঘৰলৈ গৈ আছোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল নালাগিলেও কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আগলৈ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই বাই, জয় অসম। Close till I get up. Time is barely on our side.